নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 3 মাৰ্চ আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। মাত্ৰ কেইটামান মুহূৰ্তৰ পিছত ৰাজ্যত অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। আজিৰ পৰা ৰাজ্যত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে পুৱা 9 বজাৰ পৰা অনুষ্ঠিত কৰা হ'ব ৰাজ্যত হাইস্কুল শিক্ষান্ত পৰীক্ষা। প্ৰথমবাৰৰ বাবে নতুন শিক্ষানীতিৰে অনুষ্ঠিত হ'ব এইবাৰ মেট্ৰিক পৰীক্ষা। প্ৰতিটো কেন্দ্ৰতেই কটকটীয়া নিৰাপত্তাৰে অনুষ্ঠিত হ'ব এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা। এইবাৰ প্ৰতিটো কেন্দ্ৰতে থাকিব চিচিটিভি কেমেৰাৰ ব্যৱস্থা। ৰাজ্যখনত 4,23,000 পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হ'ব এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত। আৰু কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে এতিয়া আৰম্ভ হ'ব পুৱা 9 বজাৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা। আৰু ৰাজ্যখনৰ মুঠ 912টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত কৰা হ'ব পৰীক্ষা। প্ৰথমবাৰৰ বাবে যিহেতু পৰীক্ষা অনুষ্ঠিত কৰা হ'ব, পুৱা 9 বজাৰ পৰা অনুষ্ঠিত হ'ব। ইতিমধ্যে কটকটীয়া নিৰাপত্তা বেষ্টনী ৰখা হৈছে। প্ৰতিটো পৰীক্ষা কেন্দ্ৰত আৰক্ষী মুতায়ন কৰা হৈছে। প্ৰথমবাৰৰ বাবে যিহেতু নতুন শিক্ষানীতিৰে নতুন নীতিৰে পৰীক্ষা অনুষ্ঠিত কৰা হ'ব, 912টা কেন্দ্ৰত যিহেতু পৰীক্ষা অনুষ্ঠিত কৰা হ'ব আৰু 4,23,000 পৰীক্ষাৰ্থীয়ে এবাৰ পৰীক্ষা দিব। প্ৰতিটো কেন্দ্ৰত চিচিটিভিৰ কেমেৰাৰ ব্যৱস্থা কৰা হৈছে।